হঠাৎ ব্যৱসায়ীসকলে অনলাইন পে'মেণ্ট লোৱা বন্ধ কৰি দিছে। সৰু সুৰা দোকান, ৰোড ছাইড ষ্টলছ, পেট্ৰল পাম্প সকলোৱে ডাঙৰ ডাঙৰ পোষ্টাৰ লগাবলৈ আৰম্ভ কৰি দিছে, য'ত লিখা থাকে ন' UPI, অনলি কেছ। এই ডিজিটেলাইজেশ্যনৰ যুগত হঠাৎ ব্যৱসায়ীসকলে এনেকুৱা ডিচিজন ল'বলৈ কিয় বাধ্য হ'ল? আপুনি ভাবিছে চাগে টেক্সৰ পৰা বাচিবৰ কাৰণে এই পদক্ষেপ লোৱা হৈছে, কিন্তু কথাটো ইয়াতকৈও গম্ভীৰ। কেইদিনমান আগত মোৰ লগৰ এজনৰ একাউণ্টত 11,000 টকা বেংকে হোল্ড লগাই দিলে। বেংকত গৈ গম পালে এই হোল্ডটো চাইবাৰ ক্ৰাইম ডিপাৰ্টমেণ্টে লগাইছে, কিন্তু মোৰ লগৰজন কোনো ধৰণৰ ক্ৰাইমত ইনভলভ নাছিলে। পুলিচ ষ্টেচনত গৈ গম পালে তেখেতে এনেকুৱা এজন মানুহৰ পৰা নিজৰ একাউণ্টত পইচা লৈছিলে যোন চাইবাৰ ক্ৰাইমত ইনভলভ আছিলে। ধৰি লওক ৰামে ৰাহুলৰ লগত ফ্ৰড কৰি তেখেতৰ একাউণ্টৰ পৰা পইচা ল'লে। তাৰ পাছত ৰাম এখন দোকানত গৈ অনলাইন পে'মেণ্ট কৰি কিবা কিনিলে। এনেদৰে ৰামে বিভিন্ন জেগাত অনলাইন পে'মেণ্ট কৰিলে। ৰাহুলৰ লগত ফ্ৰড হ'ল যেতিয়া তেখেতে নিশ্চয় পুলিচত কমপ্লেইন কৰিব। পুলিচে লগে লগে ৰামৰ একাউণ্টত হোল্ড লগাই দিলে আৰু ৰামে যাক যাক তেখেতৰ একাউণ্টৰ পৰা পইচা পঠাইছিলে সকলোৰে একাউণ্টত হোল্ড লগাই দিলে। আপুনি কোনো ধৰণৰ ফ্ৰড বা ইলিগেল কাম নকৰিলেও যদি আপুনি এনেকুৱা এজন মানুহৰ পৰা একাউণ্টত পইচা লয় যি ক্ৰাইমত ইনভলভ আছে, তেতিয়াও আপোনাৰ একাউণ্ট হোল্ড হৈ যাব পাৰে। সেইকাৰণে ব্যৱসায়ীসকলে অনলাইন পে'মেণ্ট লোৱাই বন্ধ কৰি দিছে। আপুনিও যদি যাৰে তাৰে পৰা একাউণ্টত পইচা লৈ থাকে, সাৱধান হৈ যাওক।